তোৰ মোবাইল আছে ভাগিব দে তোক তহঁতৰ মোবাইলত এইখন গাড়ী মানে ফিটনেছ বনাব লাগিব তই সেইকাৰণে বডিটো এটা খুলিবলগীয়া হ'ব এই বডিটো মানে ইয়াৰ পৰা এইটো অৰিজিনেল বডি ইয়াৰ পৰা এইটো বডিটো খুলিব লাগিব মানে এইটো এহেঁতি পূৰা খুলি আছে এহেঁতিকেইটা পূৰা খুলি মেলি আছে নট পূৰা মানে এই এটা নে দুটা নট খুলিছে পোৱাই নাই তাৰপৰা আৰু ইয়াত এইটো নট দেখা নাই এইটো ধৰিবই পৰা নাই তাৰপৰা এইটো টায়াৰ চেঞ্জ কৰিব লাগিব নতুন পুৰণা হৈ আছে ফিটনেছ কৰি নতুন টায়াৰ লাগে মানে এইখন যে ওপৰত দেখিছে ওপৰখন মানে খুলিব নোৱাৰিলোঁ মানে ৱেল্ডিং কৰি থোৱা আছে পূৰা এই ছাইডটো একদম পূৰা ৱেল্ডিং এইডাল ৱেল্ডিং এডাল গৈ মানে গেৰেজতে খুলিবগৈ লাগিব চ' সেইকাৰণে গৈ থাকোঁ গেৰেজলৈ মানে যিকোনো গাড়ী হওক বা স্কুটি হওক মানে ঘৰৰ পৰা ওলাওঁতে গোটেই চাৰিটা চকাত মানে পানী দিয়ে লওঁ চ' সেইকাৰণে পানী দি লৈছে তাৰপিছত ওলাওঁ ইয়াৰ পৰা চ' তেতিয়াহ'লে আমি এতিয়া ওলাই আহিছোঁ মানে গাড়ীখনৰ অকণমান ঠিক কৰিবৰ কাৰণে ফিটনেছ কৰিব যাম মানে গাড়ীখনত চাই থাকক ভিডিঅ'টো আগলৈ দেখাই আছোঁ আপোনালোকক মানে ফিটনেছ কৰিব কাৰণে কি কৰিব লাগে চব দেখাই আছোঁ ভিউ চব ভিউ এতিয়া কচাইলেণ্ড তিনিআলি চ' আমি যাম এতিয়া গেৰেজলৈ চ' গেৰেজ মানে ক'ত ৰখা আজিলৈকে আইডিয়া নাই মানে মোৰ লগৰ এটা আছে তাৰ ওচৰতে ৰখাই লওঁ হৰ্ণটো বেয়া হৈ আছে মানে হৰ্ণটো আৰু ডিপাৰটো অকণমান ভাল কৰিব আছে সেইটো ঠিক কৰি লওঁ চব এই মানে এইকেইটা লাইটকেইটা পূৰা টোটেলি ডেমেজ হৈ গ'ল মানে পিছপিনৰ পৰা ভাগি গ'ল এই আছে কি সেইকাৰণে চব মানে এইকেইটাও চেঞ্জ কৰি দিব লাগিব মানে এই দুটা চেঞ্জ কৰি দিব লাগিব তো মানে পূৰা বিউটি হৈ যাব দেখিবলৈ শ্বৰ্ট আছিলে বডিটোত মানে কাৰেণ্টটো লগাবলৈ চলা নাছিলে সেইকাৰণে মানে 2 ঘণ্টা অন্তত এইটো হৈছেগৈ আৰু দাদাই সেইটো ফিটিং কৰি আছে অকণমানকৈ আৰু নাই আধা ঘণ্টাৰ ভিতৰত হৈ যাব কমপ্লিট জ্বলি গ'ল এইটো পূৰা জ্বলি গ'ল দেই জ্বলি গ'ল এইটো ব্ৰেক গিয়াৰটো লগাই দিয়ক ব্ৰেক গিয়াৰটো ব্ৰেক গিয়াৰ এটা জ্বলিব ন ব্ৰেক গিয়াৰ জ্বলাই নাই ব্ৰেক গিয়াৰটো লগাই দে অঁ জ্বলিলে জ্বলিছে ফাইনেলি 2 ঘণ্টা মই চব হৈ গ'ল এতিয়া যাওঁ গাড়ীৰ টায়াৰটো চেঞ্জ কৰিব তাৰপৰা ধুম তাৰপৰা ভিডিঅ'টো চাই থাকক লাহে লাহে কি হৈ থাকে ইয়াত আহিব অনা নেম তাৰপৰা ইয়াত আপোনাৰ লগাব লাগিব এইটো য়েল্ল' কালাৰটো তাৰপৰা এইটো চাইডে ৰেডটো ব্লক লাগি আছে ন দাদা এইটো ইয়াত এইটোতো অকণমান লাগি আছে তলটো লগালে হৈ যাব নিব অঁ এই তলটো এইটো অকণ ব্লকটো এইটো লাগিয়ে আছে এইটো দেখিবলৈ পাইছে দাদাই কমপ্লিটকৈ লগাই দিলে এয়া ধুনীয়াকৈ স্পিনাৰ ৰেডকৈ বক্স টাইপ লগাই দিলে ধুনীয়াকৈ টকা জোৰ দি দিয়া পূৰা জোৰ দি দিয়া এইয়া এই আৰামছে টায়াৰ চায়াৰটো খুলিলোঁ লগাম এতিয়া মানে টায়াৰটো মানে মই যিটো আগতে লগাইছিলোঁ 7,500 এতিয়া লৈছোঁ 9,500 মানে কৈছিলোঁ এখন খুলিম বুলি যে এখন চব খুলি পিনে চাইডত থৈ দিছোঁ মানে এতিয়া মানে কি হ'ল টায়াৰটো লগোৱাই নাই মানে চব তেনেকৈ আছে গাড়ী ধুবলৈ আছে বহুত টাইম হ'ব আজি মানে
এয়া ককাই পূৰা টান দি আছে হেৰি লগাই হৈ গ'ল। এইটো নতুন টায়াৰ পূৰা। এতিয়া মানে গাড়ীখন অকণমান ধুই লওঁ মানে, চব পূৰা লেতেৰা হৈ আছে মানে, এখন বিশ্বকৰ্মাতে ধোৱা মানে। এতিয়া পূৰা ধুই লওঁ, ধুই লোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। কি আছে তোমাৰ আপোনাৰ NSC কিনাৰত আমগুৰিটো আপোনাৰ হালটিং ৰাস্তাত এয়া মোৰ পূৰা গাড়ী ধুই আছে এয়া। তেল এতিয়া কমপ্লিট গাড়ী ধুই মেলি। তো মই এতিয়া উলিয়াওঁ গাড়ী, চিকচিকীয়া হৈ গ'ল। ফাইনেলি গাড়ী চাড়ী ধুই হৈ গ'ল। মোৰ এই বসন্তী পূৰা ৰেডি হৈ গ'ল, লাইট চাইট পূৰা নতুন, পূৰা লাইট নতুন হৈ গৈছে। তাৰপৰা এইবোৰ ৰেড লাইট চৰি ৰেড কিবা এইটো কি বুলি কয় নাজানো, পাহৰিছোঁ বুলি নাজানো একচুৱেলি। এইটো লগালোঁ পূৰা টোটেলি লগাই মেলি। আৰু এইটো চাইডে আপোনাৰ নতুন টায়াৰ, পূৰা নতুন টায়াৰ, এইটো পূৰা নতুন টায়াৰ।